জীৱনলৈকে কবিৰিক পানীকে গুৰুগত কৰি অসমৰ পুৰণি সংস্কৃতিৰ দুৰ্বাদ্য চাকৰি ৰাইজৰ নৰমেই হ'ব দুৰ্নীতিৰ জীৱন আৰু ৰাইজৰ আশীৰ্বাদেই হ'ব দুৰ্নীতিৰ ৰাইজ। গতিকে মোৰ গুৰু তথা মোৰ পিতৃ জিতেন বৰা ৰজাৰ ৰগৰেৰে আজিৰ মোৰ এই ঢোলৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় সকলোৱে সমৰ্থন কৰে। আৰু এইখন মোৰ গাঁও ধাৰে কাপোন ঘৰে ঘৰে শিপিনীৰ খটখটা আৰু কণ কণ কেঁচুৱাৰ মৌমলা মাত এই মালিকী মধুৰি জহা সোণোৱালী ধান এই পথাৰে পথাৰে আই লক্ষ্মীৰ ধান এই নামঘৰে মছজিদ বকুলতলা এই গৰাই দিয়ৰ যাম আমি পৰমুখত এই সমৰে সমাজ গঢ়া ৰহিছে ৰজা আৰু বতাহত উৰি ফুৰে তিনি ৰঙৰ ৰজা এই কৰ্ম দেৱতাক পুজি লওঁ আমাৰ নতুন যুগৰ আমি সমধৰ দেশৰ লক্ষ্মী থাকে এই গাঁও নাথাকিলে নহলে যে পৃথিৱী নচলে পৃথিৱী নচলে সেইকাৰণে প্ৰথমতে মাননিহে লাগে
দিলে বিরিয়ানি কুটি মোৰ ব্ৰহ্মা হাতে দিলে ব্ৰহ্মাই পাই কুটি বিপদ Manore jotor kotai manore kok oi manore kok e manore palos kita poda bono dia menigo mana manore palos bin koma bin koma tamu sudah kesupa ngajar malah boleh dapat যিহেতু আমি অসমীয়া গতিকে এফাকি বিহুৰে অনুষ্ঠান সামৰিব খুজিছোঁ সকলোৱে যাতে সহযোগ কৰে